আপোনালোকে স্পেচিয়েলি বাৰ্থডেৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ কাৰণে বয়ফ্ৰেণ্ডৰ কাৰণে ভেলেণ্টাইন ডে আহি আছে তাৰ কাৰণে আপোনালোকে কেকৰ অৰ্ডাৰ দিব পাৰিব তো ৱেলকাম টু ফ্ৰেণ্ডছ মাই আনাডাৰ ভিডিঅ' সন্ধিয়া সময়ত গোলাঘাটত টিকেট কাটিবলৈ গ'লোঁ টিকেট কাটি আহি ভাবিলোঁ মাথাটো অলপ বিষাই আছিলে চ' ভাবিলোঁ যে একাপ কফি খাম তো কফি খাবলৈ আহি এখন ধুনীয়া চুইটছৰ দোকান দেখিলোঁ যিখন নেকি বিৰাট ধুনীয়া য'ত নেকি আপোনাৰ আছে গোলাঘাটৰ মেইন চেণ্টাৰৰ ওচৰতে আছে যিখনৰ নামটো মই আপোনালোকক চাই দিছোঁ মানে বহুত ইমানে আপোনালোকে ইয়াত ভেৰাইটিজ বস্তু আইটেম পাব আপোনালোকে যদি এবাৰ আহে নহয় মানে কোনটো খাম কোনটো নাখাম লাগিব মানে এনেকুৱা হয় মতলব কি ক'ম আপোনালোকক JBH চুইট বেকাৰী এইখন হৈছে আপোনালোকৰ গোলাঘাটৰ যিটো নেকি ট্ৰেইনৰ টিকেট কটা ষ্টেচনৰ ওচৰতে পাব মোৰ লগত আমাৰ গোলাঘাটৰে এজন ফ্ৰেণ্ড আহিছে এজন গোলাঘাটৰ ফ্ৰেণ্ড জয় দাস আৰু লগত আমাৰ এইফালে পাজি আহিছে পাজি ইজ মাই ফেভৰেট shop for these sweets and I really like it. Thank you. पाजी इज माय बेस्ट फ्रेंड और मेरा साथ जीतू আহিছে আৰু লগত আহিছে বিমল শইকীয়া বৰ ধুনীয়া ধুনীয়া মিঠাই পাই দেই ইয়াত আহিলে সোমাব মতলব ই এনেকুৱা ধৰণৰ বস্তু একদম গহীন গম্ভীৰ চ' আমি কফি অৰ্ডাৰ কৰিছোঁ কফি খাম কফিৰ প্ৰাইচ হৈছে 20 ৰুপিজ আৰু আমাৰ আটাইতকৈ বেছি ভাল কথা হৈছে এই শ্বপখনৰ অ'নাৰ হৈছে আমাৰ লেডিজ বেচিকেলি আমাৰ যিবিলাক জেগা আছে এইবিলাকৰ শ্বপবিলাকৰ অ'নাৰ হয় আমাৰ জেণ্টছ ইয়াত হৈছে মেইন অ'নাৰ হৈছে লেডিজ আৰু সকলোবোৰ কাম লেডিছেই কৰে চ' সেইকাৰণে ভাল লাগিছে কিবা এটা চ' ইয়াৰ আপোনালোকে যিবিলাক নেকি ভেৰাইটিজ 100 কোটতকৈও অধিক ভেৰাইটিজ আপোনালোকৰ মিঠাই পাব কফি আহি গ'ল না কফি আহিলে এতিয়া কফি খাই আপোনালোকৰ লগত কথা পাতিম কাৰণ কফি ইজ মাই ফেভৰেট ঠিক আছে কফি মানে ইমানে ফেভৰেট এতিয়ালৈকে দিনটোত মই কালিৰ পৰা আজিলৈকে মিনিমাম 10 কাপ কফি খালোঁ মতলব পেটত কফি হৈ আছে মতলব এতিয়া কফি আকৌ এবাৰ খাইছোঁ চুইট কফি আপোনালোকে যদি এবাৰ কফি খায় মই আপোনালোকে ডাঙৰ ৰেষ্টুৰেণ্টৰ কথা পাহৰি যাব ইয়াত কফি খোৱাৰ পাছত তোমালোকৰ কেনেকুৱা লাগিলে কফি খাই একচুৱেলি কফিটো মই বহুত ল'লোঁ খালোঁ নেক্সট টাইম তেনেকৈ ভাল লাগিলে মোৰ ফ্ৰেণ্ডক মই এক্সট্ৰাকৈ মোৰ নিজৰ পৰা লৈছোঁ তাক মই কফি গিফ্ট ধৰা আৰু সৰু সৰু গিফ্ট এটা সৰু গিফ্ট তাৰ ফেভৰেট বুলি ঠিক আছে তুমি আৰু এটা লোৱা বুলি আৰু এটা চ' এওঁলোকেও খালে কফি আপোনাৰ কেনেকুৱা লাগিলে ভাল লাগিছে তো পাজি तुमको कैसा लगा कॉफी मेरे को बहुत मजा आया आई रियली लाइक इट एंड प्लीज आप लोग गोलाघाट आए तो इस दुकान पे जरूर एंटर करें एंड वन मोर थिंग मेरा स्पेशली रिक्वेस्ट है आप सबसे प्लीज फॉलो मी ऑन इंस्टाग्राम फेसबुक आईडी और मेरा इंस्टाग्राम का लिंक आपको डिस्क्रिप्शन पे दे दिया जाएगा मेरे भाई ने दे देगा थैंक यू सो मच लव यू गाइस और আজিৰ দিনটোত বহুতো ফটো ক্লিক কৰিলোঁ মানে ইয়াৰ কলাক্ষেত্ৰত গ'লোঁ ক'ৰবাত গ'লোঁ আপোনালোকে ইয়াৰ ফেচবুকত ফ'ল' কৰক টিকে মাইন পেজত ফ'ল' কৰক ফ'ল' কৰিলেহে গম পাব যে কিমান কি কৰোঁ দিনটোত চ' সকলো জেগাত ব্লগ নবনাওঁ যিকিনো এইখন ভাল লাগিলে কাৰণে বনাই দিয়া চ' আহক আমাৰ ভেৰাইটিজসমূহ চাওঁ প্ৰথমৰ পৰা চ' তাৰপাছত আপোনালোকক চাই লওক ন কেনেকুৱা লাগে Do you remember how you held me then? Now you got me reaching out. And do you see you got me falling in more times than I can get out. Down in the deep of my mind, I crawl for you and you're always inside. Down in the deep of my mind, how long do I got to keep you, to keep you? Down in the deep of my mind, I crawl for you and you're always inside. Down in the deep of my mind, trying so hard not to keep you, to keep you. আজিৰ দিনটোত আটাইতকৈ বেছি মোৰ ভাল মানে লাভজনক কি হৈছে গম পাইছেনে মই য'তেই গৈছোঁ মই ছাবস্ক্ৰাইব কৰিব পাৰিছোঁ ইয়াত শ্বপলৈ আহিলোঁ এতিয়া সেই চবকে মই ছাবস্ক্ৰাইব কৰাম এওঁলোকৰ আমাৰ শ্বপৰ অ'নাৰ মোবাইলত বাইদেউ আৰামছে বহি আছে বাইদেউ মোবাইলতো ছাবস্ক্ৰাইব কৰাম সকলো মোবাইলত ছাবস্ক্ৰাইব কৰাম চ' আপোনালোকে আহিব যিসকলে নেকি ইয়াত খাব বিচাৰে বহুত বেছি আপোনালোকে আইটেম পাব আপোনালোকে স্পেচিয়েলি বাৰ্থডেৰ কাৰণে গাৰ্লফ্ৰেণ্ডৰ কাৰণে বয়ফ্ৰেণ্ডৰ কাৰণে ভেলেণ্টাইন ডে আহি আছে তাৰ কাৰণে আপোনালোকে কেকৰ অৰ্ডাৰ দিব পাৰিব তো ঠিক আছে তো আপোনালোকে আহিব এইখনতে আমাৰ ইয়াৰ গোলাঘাটৰ ওচৰতে হয় তো যিসকলে নেকি গোলাঘাটৰ এতিয়ালৈকে যিসকলে নেকি এইখনত বেকাৰীত অহা নাই গতিকে মই ভাবোঁ আহিব এবাৰ খাব বহুত সুন্দৰ ফেচিলিটি আছে লগতে আপোনালোকে বহি খোৱাৰো আপোনালোকে আনন্দ ল'ব পাৰিব চ' আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলোকে মোৰ পৰিয়ালত নতুনকৈ আহিছে তেওঁলোকে কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব
গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক এই কেকৰ কাৰণে চ' বাই বাই